Hello everyone, welcome back to my YouTube channel Explore with Manan. Actually আজি আমি গৈ আছো বেংগলোৰ 6 মান্থৰ কাৰণে। মই আৰু মোৰ দুজন ফ্ৰেণ্ড আমি তাতে ইন্টাৰ্নশিপ কৰিবলৈ যাম। 6 মান্থৰ কাৰণে ওলাইছো ঘৰৰ পৰা। গতিকে মাহঁতৰ মনটো বেয়া, আমাৰো অলপ বেয়া লাগিছে, তথাপি উপায়টো নাই। আজি বহুত একো নেদেখাওঁ, জাষ্ট গুৱাহাটীৰ পৰা আমি মুম্বাই যাম, মুম্বাইৰ পৰা বেংগলোৰ কানেকশ্যন ফ্লাইট আছে। তো গোটেই জাৰ্ণিটোৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। এতিয়া প্ৰায় 3:15 মান হৈছে, আমি 6:40 মানত মুম্বাই পামগৈ। আমি মুম্বাই এয়াৰপৰ্ট পাই গ'লোহি আৰু এতিয়া ভিতৰলৈ যাম। বেছি সময় ৰ'ব নোৱাৰিম, 1 ঘণ্টামান আছে টাইম। বহুত ভোক লাগিছে, কিবা এটা খায়ো লওঁ আৰু খাই মেলি যি অলপ পাৰোঁ এয়াৰপৰ্টৰ ভিতৰতো এবাৰ দেখাবলৈ যত্ন কৰিম। বহুত শুনি আছোঁ, বহুত ধুনীয়া। এইটো লওক, বলক। মুম্বাই এয়াৰপৰ্ট है ना, बढ़िया होगा ही। এয়া আমি ভিতৰ পালোহি, সঁচাকৈ বহুত ধুনীয়া। এতিয়া দেখাই আছোঁ, চাই থাকক। বহুত ভোক লাগিছে, কিবা এটা খাই লওঁ। ৰেষ্টুৰেণ্টবিলাকৰ প্ৰাইচবিলাক দেখি অলপ ভোকটো কমিছে বাৰু, তথাপি কিবা এটাতো খাব লাগিব। খাই লওঁ কিবা এটা। বেংগলোৰ পোৱালৈ 11টামান বাজিব, তাত বাৰু আকৌ কিবা খাবলৈ পাম নাই। এতিয়া আমি ছেকেণ্ড ফ্লাইটত উঠিবলৈ গৈ আছোঁ। ছেকেণ্ড ফ্লাইটৰ উঠাৰ আগত শুনিছোঁ ক'ভিড ৰিপৰ্ট চেক কৰিব, RT-PCR ৰিপৰ্ট। তো অলপ সোনকালে যাওঁ, আধা ঘণ্টামান আছে টাইম। ফাইনেলি ৰিপৰ্ট চেক কৰা হৈ গ'ল। এতিয়া আমি ফ্লাইটৰ ভিতৰলৈ যাওঁ। এতিয়া ৰাতি হৈ গ'ল, ৰাতি 8:40 মান হৈছে। গতিকে ৰাতিৰ ভিউটো চাগে ধুনীয়া হ'ব মুম্বাইৰ। বলক গৈ থাকোঁ।
ফাইনেলি আমি বেংগলোৰ পাই গ'লোহি। এতিয়া লগৰ এজন আছে, সি ইয়াতে থাকে 2 বছৰ হ'ল, তাৰ ৰুমলৈ যাম কালি মৰ্ণিং। তাৰপিছত তাৰ ৰুমৰ পৰা আমাৰ য'ত যাব লগা আছে তালৈ যাম আৰু। ইয়াতে বৰষুণ পৰি আছিলে, এতিয়া অলপ কমিছে, কিনকিনকৈ পৰি আছে। তাত আমাৰ গুৱাহাটীতকৈ যথেষ্ট ঠাণ্ডা ইয়াত, মানে চাৰ্ট পিন্ধি আহিছোঁ যদিও ঠাণ্ডাটো ফিল হৈছে এতিয়াও। ব'লক, এতিয়া বহুত ৰাতি হ'ল আৰু বিশেষ একো নকওঁ, চাই থাকিব এক্সপ্ল'ৰ উইথ বানান। নতুন নতুন ব্লগ আহি আছে, ধুনীয়া ধুনীয়া, চাই থাকিব। আজিলৈ এৰিছোঁ ইয়াতে, গুড নাইট।